নিচে ওচৰৰ পৰা দেখুৱাই আছোঁ ব্ৰহ্মপুত্ৰ কেনেকুৱা দেখি আবেলি সময়ত তো বহুত ঠাণ্ডা পৰিলে তো ঠাণ্ডাটো পৰিবই এতিয়া যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ এটি মিঠা আবেলি তাতে আকৌ স্বাধীনতা দিৱস কণ ল'ৰা ছোৱালীৰ সৈতে মাক দেউতাকক আহিছে এটি ধুনীয়া পাৰ্কখনত স্বাধীনতা দিৱস উদযাপন CRPF জোৱানসকলে বেণ্ড বজাইছে চাৰিওফালে কেৱল মাথো সেউজীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰ পাৰৰ ধুনীয়া পাৰ্কখনত আজি বহু মানুহ আহিছে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকক মোৰ স্কাইটিউব আছাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আজি হ'ল 15 আগষ্ট আৰু আমি আহিছোঁ আজি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কখন আজি স্বাধীনতা দিৱসৰ বাবে এন্ট্ৰি ফ্ৰী সেয়েহে আজি বহু মানুহৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ দি সোমাব দিছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ প্ৰাইচ আছিলে 100 रुपीज আৰু ৰিভাৰ ফ্ৰণ্টৰ টিকেটৰ দাম আছিলে 50 টকা আৰু 12 বছৰ তলৰ আৰু ডিসেবিলিটিৰ কাৰণে কোনো টিকেট লগা নাছিলে আৰু উইকেণ্ড ডেৰ প্ৰাইচ 100 रुपीज এই ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ ব্লগ আগতে মই বনাই থোৱা আছে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংকটো পাব ফাইনালি এন্ট্ৰি হলো ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত তো আজি হ'ল 15 আগষ্ট তো 15 আগষ্টৰ আপোনালোকক মোৰ ইয়া ভৰা শুভেচ্ছা জ্ঞাপন যাচিছোঁ তো এতিয়া এন্ট্ৰি হলো ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ আৰু আমি এতিয়া গৈ আছোঁ যিটো ৰিভাৰ ফ্ৰণ্ট সাইড এৰিয়া এইটো চাওক কি ধুনীয়া পৰিৱেশ আৰু আজি যিহেতু 15 আগষ্ট চ' ইয়াত পাৰফৰ্মেঞ্চ চলি আছে স্বাধীনতা দিৱসৰ উৎসাহ উদ্দীপনা লগতে উখল মাখল পৰিৱেশ বিৰাজমান এই ৰিভাৰ ফ্ৰণ্ট পাৰ্কখনত কণ ল'ৰা ছোৱালীহঁত মাক দেউতাকৰ হাতৰ লগত আহিছে আৰু বাজি উঠিছে চেণ্ডেচি আতি দেশভুক্তমূলক গীত পাৰ্কখনৰ ভিতৰ চৰত আছে ধুনীয়া ৰেষ্টুৰেণ্ট আৰু ৰেষ্টুৰেণ্টৰ বস্তুৰ দাম কিমান এইটো মই পিছত আপোনালোকক জনাম তো চাওক কি সুন্দৰ পৰিৱেশ বহুত মানুহ ইয়াত আহিছে আৰু তাত পাৰফৰ্মেঞ্চ চলি আছে এই জাগাত যাম CRPF জোৱানসকলে বেণ্ড বজাইছে আৰু সকলোৰে হৃদয়ত জোৱাৰ উঠাইছে চাৰিওফালে সেউজীয়া এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কখন ক'বলৈ গ'লে গুৱাহাটীৰ ভিতৰতে 1 নম্বৰত কিয়নো এই পাৰ্কখনৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ ধুনীয়া ভিউখিনি চাবলৈ তেন্তে বলক পলম নকৰি এই পাৰ্কখনৰ পৰাই ব্ৰহ্মপুত্ৰৰ কেনেদৰে দেখিবলৈ পোৱা যায় পৰিৱেশখিনি চাওঁ আহক গাইজ বহুত ধুনীয়া জাগা যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট বহুত ভাল বহুত ধুনীয়া জাগা আপোনালোকেতো দেখিবলৈ পাই আছে তো ভিডিঅ'টো চাই থাকক তো গাইজ এতিয়া আমি তলত গৈ আছোঁ আৰু তলৰ সেই জাগাবিলাক দেখুৱাম তো তলৰ পৰা কেনেকুৱা দেখি মহাবাহু ব্ৰহ্মপুত্ৰ তো পুৰা দেখুৱাম আৰু এতিয়াতো আবেলি সময় এতিয়া আৰু লাইট চাইটো দিলা তো আবেলি সময় আৰু চাওক লাইট কেনেকুৱা জ্বলি আছে ধুনীয়া পৰিৱেশ আৰু এতিয়া প্ৰায় 6টামান বাজিলে
সেয়েহে এতিয়া গধূলা হ'ল আৰু এই কেমেৰা লেন্স ভালকৈ কাম দিয়া নাই। তো বহুত ধুনীয়া পৰিৱেশটো ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু, কিন্তু আগতে সেই ৰিভাৰ হেৰিটেজ চেণ্টাৰত আহিছিলোঁ। চ' আজি সেই ৰিভাৰ হেৰিটেজ চেণ্টাৰ দি এণ্ট্ৰি কৰিব দিছিলে আৰু আজি যিহেতু স্বাধীনতা দিৱসৰ কাৰণে সেই এটকা টিকেটৰ দাম এটকা নল'লে বাৰু। তো আৰু ৰিভাৰ হেৰিটেজ চেণ্টাৰততো 100 টকা লৈছিলে। চ' আজি একো নল'লে। তো বহুত ভাল লাগিছে ইয়াত আহি। আজি বহুত মানুহৰ ভিৰ আপোনালোকেতো দেখিবলৈ পাই আছে। চ' আপোনালোকে চাই থাকক আৰু একদম মানে সন্ধিয়া ৰাতিৰ সেই দৃশ্যখিনি দেখুৱাম। আৰু এই আগত চাওক কি ধুনীয়া পৰিৱেশ, ইমান মানুহ চাওক। আৰু আপোনালোকে যিটো আগত দেখুৱাই এইটো দেখিবলৈ পাই আছে, এইটো ৰূপৱে টাৱাৰ হয়। এইটো গুৱাহাটীৰ পৰা টু নৰ্থ গুৱাহাটী কানেক্ট। এইটো হ'ল চাওক, নিচেই ওচৰৰ পৰা দেখুৱাই আছোঁ ব্ৰহ্মপুত্ৰ কেনেকুৱা দেখি আবেলি সময়ত। তো বহুত ঠাণ্ডা পৰিলে, তো ঠাণ্ডাটো পৰিবই। এতিয়া যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ, ব্ৰহ্মপুত্ৰ নদী নিচেই ওচৰৰ পৰা আপোনালোকক দেখুৱালোঁ। আৰু আমি এতিয়া ওপৰত যাত্ৰা কৰিম আৰু ওপৰত কি চলি আছে সেই পৰিৱেশখিনি দেখুৱাম। আৰু ওপৰত চাওক চৰাই উৰি আছে, কি ধুনীয়া পৰিৱেশ। আৰু এই মুহূৰ্তত আমি ওপৰলৈ গৈ আছোঁ। এতিয়া আমি পাৰ্কখন ঘূৰি চাওঁ, বহু গৰম লাগিলে। আৰু এতিয়া আমি আহিলোঁ ৰেষ্টুৰেণ্ট। মিল্ক টি 20 ৰুপিজ, ব্লেক টি 20 ৰুপিজ এনেকৈ মেনু আছে। আৰু আমাক বহু গৰম লাগিছে, সেয়েহে মাউণ্টেইন ডিউ ল'লোঁ। এতিয়া হ'ল সন্ধিয়া আৰু সন্ধিয়াৰ ভিউ আপোনালোকে দেখিবলৈ পাই আছে। চাওক কি ধুনীয়া পৰিৱেশ, চাৰিওপিনে লাইটে জিলিকি আছে আৰু বাজি উঠিছে গান, কি উৎসৱমুখৰ পৰিৱেশ। আৰু এতিয়া আমি আহি পালোঁ এই পুখুৰীত, ৰিভাৰ ফ্ৰণ্ট। এইটো চাওক পুখুৰীৰ দৃশ্য, মোৰ পিছফালে কি ধুনীয়া পৰিৱেশ সন্ধিয়াৰ। পাৰ্কখনৰ ফ্ৰণ্ট চাইডত আছে ফুলেৰে আবৃত এটি ধুনীয়া পুখুৰী। তো গাইজ এতিয়া প্ৰায় সন্ধিয়া 7টা বাজো। চ' ইয়াত আহি সঁচাই বহুত ভাল লাগিছে বাৰু। তো আজি হ'ল 15 আগষ্ট আৰু আপোনালোকক সেই 15 আগষ্টৰ ইয়াতে যিটো কাৰ্যসূচী দিছিলে গুৱাহাটীৰ যি ৰিভাৰ ফ্ৰণ্ট যি পাৰ্ক হয়, এইটো ক'ব গ'লে আপোনালোকে ধৰি লওক ব্ৰহ্মপুত্ৰ যিটো গুৱাহাটীৰ প্ৰায় মানে বহুত ধুনীয়া পাৰ্ক। আৰু মোৰ লগৰটো আহিছে, লগৰটোৰ লগত। তো অলপ কিছু মই সুধিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে, ইয়াত আহি কেনেকুৱা লাগিছে। বহুত ভাল লাগিছোঁ। ইয়াত আজি ফাৰ্ষ্ট টাইম আহিছা? ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত, আহি বহুত ভাল লাগিছোঁ। আৰু লগৰজনে কৈছিলে যে ইয়াত পাৰ্কটো বহুত ভাল বুলি। আজি আৰু যিবিলাকে অহা নাই সেইবিলাকক কি ক'বা? যোনে অহা নাই ইয়াত চবে আহিলে যদি ভাল পাব। ইয়াত বহুত ধুনীয়া ঠাই, ধুনীয়া জেগা, আৰু ইয়াৰ পৰা মানে নিচেই ওচৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সেই ধুনীয়া ভিউখিনি দেখিব পাৰি ন? বহুত ধুনীয়া ৰিভাৰখনো দেখিব পায়, ব্ৰহ্মপুত্ৰ ৰিভাৰ।
চাই বহুত ভাল লাগিছে। তো গাইজ ইয়াত আহি সঁচাই বহুত ভাল লাগিছে। চ' আপোনালোকে যদি অহা নাই তেতিয়াহ'লে আহিব। আৰু এতিয়া সন্ধিয়া হোৱাৰ লগে লগে এইবিলাক চাওক মানুহ এতিয়া বাৰু কাৰ্যক্ৰম সেইবিলাক শেষ হ'ল। এতিয়া আমি যাম আৰু চ' যোৱাৰ আগত অলপ কিছু ইয়াৰ মুহূৰ্তবিলাক দেখুৱাওঁ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।